নমস্কাৰ বন্ধুসকল আজি আমি গৈ আছোঁ মেঘালয়ৰ সাউথ গাৰো হিলছ য'ত আছে এটা বিউটিফুল প্লেচ যদি আপোনালোকৰ বিচত যাবলৈ সময় নাই বা পইচা নাই আপোনালোকে আহিব পাৰে অসমৰ নিচেই কাষত লাগি থকা মেঘালয়ৰ সাউথ গাৰো হিলছ বন্ধুসকল আজি মোৰ এই চেনেলটোত এইটো প্ৰথমটো দীঘল ভিডিঅ' আশা কৰোঁ আপোনালোকে ভাল পাব আহকচোন আজিৰ এই জাৰ্নিটো আমি একেলগে উপভোগ কৰোঁ আপোনালোকে যদি ইয়াত আহিব বিচাৰে তেতিয়াহ'লে প্ৰায় 8 কিলোমিটাৰমান অফ ৰোডিং কৰিব লাগিব যাৰ বাবে আপোনালোকে ইয়াত মহিন্দ্ৰা পিকআপ ৰেণ্টতো ল'ব পাৰিব অকণমান এডভেঞ্চাৰ হয় জাৰ্নিটো যদিও আপোনালোকে ইয়াত আহি খুব ভাল পাব কষ্টখিনি আপোনালোকৰ ফিল নহ'ব আৰু গুগল মেপত আপোনালোকে ৰাংগ্ৰাম পাটেল বুলি মাৰি দিলে আপোনালোকে ইয়াৰ এড্ৰেছটো পাই যাব এণ্ড দিছ ইজ ৰাংগ্ৰাম পাটেল আৰু এনেকৈ ইয়াৰে সৌন্দৰ্য উপভোগ কৰি গা পা ধুই আমাৰ ঘৰমুৱা যাত্ৰা আমি আৰম্ভ কৰিলোঁ আৰু চাওক ইয়াৰ ৰাস্তাটো কিমান ওখ হয় আৰু এই ৰাস্তাটো এতিয়া আমি আকৌ বগাব লাগিব আৰু এনেকৈ ৰাস্তা বগাই আমি আহি পালোঁ আমাৰ গাড়ীখনত আৰু ইয়াতে আমাৰ বহুতকেইটা মেঘালয়ান গাৰো ফ্ৰেণ্ডছ আমি লগ পালোঁ বহুত ভালকৈ বিহেভ কৰিলে আমাৰ লগত ভালকৈ এনজয় কৰিলে ৰাইডটোত জাৰ্নিটোত খুব ভাল লাগিল আৰু এনেকৈ তেওঁলোকক বিদায় দি আজি আমাৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ বাই বাই অতি সোনকালে লগ পাম অন্য এটা ভিডিঅ'ত